এইজনী আমাৰ হৈছে কংগ্ৰেছৰ মাইকটো। কি কম আৰু হয় নাই? আজি মাইকক লৈ ইমান ট্ৰল কৰিলে কানা। নমস্কাৰ ৰাইজসকল, মই আছোঁ বৰ্তমান এতিয়া তিতাবৰৰ আমাৰ ৰূপালী অসমৰ ঘৰত। তাই 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 কৰি থাকে যে মাইকটো কংগ্ৰেছৰ, তেখেতে ঘৰত আছোঁহি। তো আহিছিলোঁ এই মানে লগৰ এজনৰ ঘৰলৈ, ইয়াতে ঘৰ বুলি গম পাওঁ। আৰু যিহেতু মোৰ মানে ষ্ট্ৰাইক দুটামান লগাই থৈ দিছে, সেইকেইটা উঠাই যাওঁ বুলি একেবাৰে লগ কৰি মেলি সোমাই যাওঁ বুলি ভাবি আহিলোঁ। আৰু প্ৰথমে কিনো ক'ম, যিখন দোকান জ্বলিছিলে সেইখন অকণমান দেখাই লৈছোঁ হা। আমাৰ ৰূপালী বাইদেউক দেখাই আছোঁ, ভিতৰত সোমাই আছে আমাৰ ৰূপালী বাইদেউ। অলপ টকাটকি হ'ব এতিয়া, নোহোৱাটো নহয়, যিহেতু ৰ'ষ্ট বহুত বেয়া বেয়াকৈ কৰা হৈছে, বহুত বেয়া বেয়াকৈ ট্ৰল কৰা হৈছে। লাহেকৈ সোমাই যাম, কিনো কৰিছে ভিতৰত চাংগে হা। এইটো হৈছে ঘৰ আমাৰ ৰূপালী বাইদেউ, চৰ্দি লাগি আছে খালি। এটা ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। কিবা কৰিছে আমাৰ ৰূপালী মেমে। এইজনী আমাৰ হৈছে কংগ্ৰেছৰ মাইকটো। মাইক বুলি নকবা আকৌ। কৈ দিয়ক কিবা এটা। কি কম আৰু হয় নাই? আজি মাইকক লৈ ইমান ট্ৰল কৰিলে কাৰণ আজি ৰূপালী উৎসৱ পালেহি। ৰূপা ক'ৰ ৰূপালী চলাই আহিলেহেঁতেন হয় নাই বাৰু কওকচোন? কোন বাৰু নাজানো, সেইটো হয় বাৰু। মই বাৰু দেখাই নাই বাৰু। কথাটো হ'ল কি এতিয়া ৰূপালী যদিও মাইক আইনতে কয়, আইনৰ ভিডিঅ' বনায়, কোনো মানে ধৰি লওক বেয়া কাপোৰ পৰিধান কৰি, বেয়া শব্দ পৰিধান কৰি ভিডিঅ' নবনায় ৰূপালীয়ে, খালি সেইজনীকে আগত ট্ৰল কৰে মাতটো ল'ব লাগে। এতিয়া মোক মই ষ্ট্ৰাইককেইটা উঠাই দিব নাই? তুমি যেতিয়া মোৰ ওচৰলৈ ইমান দূৰৰ পৰা আহিছা, নিশ্চয় উঠাই দিম দিয়া। উঠাই দিব? উঠাই দিম। ভিডিঅ' কৰিছা নে কিনো? ঠিক আছে। ভাল বাইদেউজনী, মানে বাইদেউজনীক এনেই বহুত ট্ৰল কৰিলোঁ, বাইদেউজনী বহুত ভাল, যেনেকুৱা আমি ভাবিছিলোঁ মানে তেনেকুৱা নহয় বাইদেউ। তো কিনো ক'ম আৰু, সেয়াই আৰু। বাকী ভালে লাগিল বাইদেউক লগ পাই। আৰু কি ক'ম বাৰু, আৰু নাই আকৌ সিমানটা সামৰণি মাৰিছোঁ। ভালে থাকা। আৰু কোনোবাই যদি ট্ৰল কৰিম বুলি ভাবিছা, মানে মইতো ষ্ট্ৰাইক মাৰিমেই, যিমান দূৰৰ পৰা নহ'লেও মোৰ ঘৰলৈ ষ্ট্ৰাইকটো খুলিবৰ কাৰণে আহিবই লাগিব হয় নাই? জিমেইলত কমেণ্ট দি লাভ নাই, কাৰণ সেইটো ফেচবুকে পাৰ্মিশ্যন দিছে যে আপোনাৰ ফটো ভিডিঅ' কোনোবাই চুৰ কৰি লগাব, আপুনি সেই মানুহজনক ষ্ট্ৰাইক মাৰিব পাৰিব। তেনেদৰে জান গগৈকো মই ষ্ট্ৰাইক মাৰিছিলোঁ। আৰু জান গগৈ যিটো এটিটিউড আছিলে, মোৰ ওচৰলৈ যে এনেকৈ আহিব বুলি মই ভবাই নাছিলোঁ। আৰু যেনে হ'লেও লগ পাই ল'ৰাটো ভালেই লাগিলে। মই ইমান বেয়া নহয় নহয়, ভালেই মানুহটো। আঁতৰৰ পৰা দেখিবলৈ যেনেকুৱা, ওচৰত তেনেকুৱা নহয় হয় নাই? আমি ভিডিঅ' বনাওঁ বা আমাক লৈ বহুত শত্ৰুতা দেখাই থাকে, কিন্তু ওচৰত পালে সেই শত্ৰুটো একেবাৰে পাহৰি যোৱা নিচিনা। এনেকুৱা দিয়ক, ভালে থাকক হয় নাই? তুমি ভালে থাকা। আপুনিও থাকক। অঁ ঠিকে আছে দিয়া। বাই বাই এটা দি দিয়ক।